আজি চিপছ কেনেকৈ বনায় তাৰ ওপৰত ভিডিঅ' বনাবলৈ লৈছোঁ। প্ৰথমতে আলুকেইটা ধুনীয়াকৈ ধুই ল'ব লাগিব। আলুকেইটা ধুনীয়াকৈ মই ধুই ল'লোঁ। তাৰপিছত ঘৰত ব্যৱহাৰ কৰা যিখন পিহনাখন দি মই আলুকেইটা ধুনীয়াকৈ পিচ পিচ কৰিম। পিচ পিচকৈ ধুনীয়াকৈ কাটিলোঁ। তাৰপিছত এতিয়া শুকুৱাব লাগিব। ধুনীয়াকৈ আলুখিনি পিহনাত পিচি চকলা চকল কৰি এতিয়া মই এখন কাপোৰ গামোচা এখনকে লৈছোঁ। কাপোৰখন লৈ কাপোৰখন পাৰি লৈছোঁ, তাত দাগ লাগি যাব পাৰে বুলি এখন খবৰ কাগজ দি দিছোঁ। তাৰপিছত গোটেইখিনি মই মেলি দিম। এতিয়া ধুনীয়াকৈ শুকুৱাই ল'লোঁ। আধা ঘণ্টা 45 মিনিট শুকোৱাৰ পিছত তাৰপিছত আমি বস্তুটো বনাম। শুকুৱাই লৈছোঁ ধুনীয়াকৈ। তেলখিনি এটা জোখত দিছোঁ। তেলখিনিতে দিয়াৰ পিছত তেলখিনি গৰম হৈছে। চাম চেক কৰি গৰম হৈছে নাই। মই এতিয়া চাইছোঁ তেলখিনি গৰম হৈছে। চিপছ ৰেডি হৈ গ'ল। কেনেকৈ বনাব চাব। ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। আশা কৰোঁ আপোনালোকে উপকৃত হ'ব।